নমস্কাৰ, মই লাকি আপোনালোক সকলোকে মোৰ লাকিজ কিচেনলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ কলপাতত বন্ধা ভাপত দিয়া মাছ। কলপাতত বন্ধা ভাপত দিয়া মাছ বনাবৰ বাবে মই লৈছোঁ ভালদৰে ধুই লোৱা 5 পিচ বাহু মাছ, অলপ মিঠাতেল, বগা সৰিয়হ বটা, এটা ডাঙৰ সাইজৰ পিঁয়াজ বটা, অলপ আদা বটা, নিমখ অলপমান, কাটি লোৱা কেঁচা জলকীয়া 3টা, শুকান জলকীয়া পাউডাৰ, জিৰা পাউডাৰ আৰু অলপ কাটি লোৱা ধনিয়া পাত। এতিয়া মাছখিনিত পিঁয়াজ, সৰিয়হ, নিমখ, আদা বটা, জলকীয়া পাউডাৰ, জিৰা পাউডাৰ আৰু সৰিয়হ তেল ঢালি মাছখিনি ভালদৰে সানি 15 মিনিট সময় মেৰিনেট হ'বৰ বাবে ৰাখি দিছোঁ। এতিয়া ধুই লোৱা কলপাত কেইখন এখন এখনকৈ সেকি লৈছোঁ। বন্ধাৰ সময়ত কাটি লোৱা জলকীয়া আৰু ধনিয়া পাতখিনি ঢালি ভালদৰে মাছখিনি সানি কলপাতত এপিচ এপিচকৈ বান্ধি লৈছোঁ। মাছ ভাপত দিবৰ বাবে গেছত এটা প্ৰেছাৰ কুকাৰত অলপ পানী ঢালি তাতে এডাল ষ্টেণ্ড বহাই দিছোঁ আৰু পানীখিনি গৰম হ'বলৈ ৰাখি দিছোঁ। এতিয়া মাছখিনি কলপাতত বান্ধি লৈ এটা টিফিনত ভৰাই প্ৰেছাৰ কুকাৰত উঠাই দিছোঁ আৰু ঢাকোনখন মাৰি 3টা চিটি অহালৈ ৰাখি দিছোঁ। তিনিটা চিটি মৰাৰ পিছত গেছটো অফ কৰি মাছখিনি ঠাণ্ডা হ'বলৈ অলপ সময় ৰাখি দিছোঁ। মাছখিনি অলপ ঠাণ্ডা হোৱাত এখন প্লেটত উলিয়াই ল'লোঁ আৰু টোপোলাকেইটা খুলি এনেদৰে পৰিৱেশন কৰিলোঁ। আপোনালোকেও এনেদৰে বনাই খাবচোন। মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো
প্ৰেছ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।